মই কওঁ যে কলেজীয়া জীৱনত বিশ্ববিদ্যালয়ৰ জীৱনত চাৰি চকুৰ মিলন হয়, কাৰোবাক ভাল লাগে, আটাইতকৈ কোনোদিন কথা নপতা মেধাৱী ল'ৰাটো বা ছোৱালীজনীও কাৰোবাক কোনোবা এটা মুহূৰ্তত ভাল লাগে, হয়তো নক'ব পাৰে। মই সেইসকল মানুহৰ প্ৰতি মই এটা আহ্বান জনাম যে প্ৰেম আৰু ভালপোৱা সদায় হ'ব লাগে, কিন্তু সেইটো সৃষ্টিৰ বাবে, কেতিয়াও ধ্বংসৰ বাবে হ'ব নালাগে। এইটো কিন্তু সকলোৱে মনত ৰখা উচিত। যদি সেই প্ৰেম আৰু ভালপোৱাত সদায় সৃষ্টি থাকে, সেয়া সদায় স্বাগতম। যদি তাত ধ্বংসৰ বীজহে সোমাই থাকে, সেয়া কিন্তু বৰ্জন কৰাটো আৰম্ভণিতেই সকলোৰে কৰ্তব্য। সেইটো মনত ৰখাটো দৰকাৰ। নতুন চামে সেইকাৰণে সৃষ্টিৰ সন্ধানত প্ৰেম কৰক, তাত আপত্তি নাই। প্ৰেমৰ কথা সুধিছে, হয়, মোৰ জীৱনৰ তেওঁ বান্ধৱী আছিল কলেজীয়া জীৱনত, আৰু আমি একেলগে পঢ়া। সেই কলেজত যি প্ৰথম লগ পালোঁ, এতিয়ালৈকে একেলগে আছোঁ। আৰু প্ৰথমতে আমি খুব ভাল বন্ধু। বিশ্ববিদ্যালয় জীৱনত আমি সেই বন্ধুত্বই এটা উত্তৰণ ঘটাই সম্পৰ্কটো অলপ বেলেগ ধৰণলৈ লৈ গ'লোঁ। আৰু বিশ্ববিদ্যালয় শেষ কৰাৰ পিছত আমি এটা ঘৰৰ বাসিন্দা হৈছোঁ দুয়ো। আৰু আজি মই আপোনাক গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ একমাত্ৰ ছোৱালীজনীৰ মাক মোৰ কলেজীয়া বান্ধৱী। অৰ্থাৎ আমি এফালে ভাল বন্ধু, আৰু আনফালে আমি প্ৰেমিক প্ৰেমিকা, আৰু আনফালে আমি ইজনে সিজনৰ ফ্ৰেণ্ড, ফিলচফাৰ, গাইড, আমি সকলোখিনি। আৰু মই লাকি, মই জীৱনত তেওঁৰ নিচিনা এগৰাকী বান্ধৱী পালোঁ, আৰু পৰৱৰ্তী সময়ত মই জীৱন সংগী পাইছোঁ। বেলেগ ছোৱালী হোৱা হ'লে চাগে মোক কেতিয়াবাই ডিভোৰ্চ দিলেহেঁতেন, আপুনিও জানে।